ৰাইজে মোৰ কাৰণে নাই, ৰাইজে কাৰ কাৰণে আছে? জুবিন দাৰ কাৰণে আছে। আৰু যোৱা বছৰ হেকৰা আঞ্চলিক ৰাসত মোৰ অনুষ্ঠান আছিলে আৰু সেই মঞ্চৰ পৰা মই জুবিন দাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ। এইবছৰ আমি জুবিন দাৰ অবিহনে তেখেতৰ জন্মদিন পালন কৰি আছোঁ। জুবিন দাক সদায় এইটো বিচাৰিছিল, জুবিন দাক মানুহে মৰম দিব বুলি। আৰু এতিয়া আমাৰ দায়িত্ব হ'ল এইটো যে জুবিন দাক আমি সকলোৱে একেলগে জুবিন দাৰ গানৰ মাজৰে, জুবিন দাৰ গীতৰ মাজৰে তেখেতক সন্মান দি তেখেতক জীয়াই ৰাখিব লাগিব। গতিকে বেছি কথা নাপাতোঁ, একদম চিধা গানত যাওঁ। এতিয়া যি গানটো গাবলৈ গৈ আছোঁ, জুবিন দাৰ ৰ'দৰ চিঠিৰ পৰা এটা গান গাবলৈ অকণমান চেষ্টা কৰি আছোঁ। বহুত মৰম লগা গান।